ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু লগতে মোৰ ফেচবুক পেজটোলৈকে সকলোকে নমস্কাৰ জনাই আজি ভাবিছোঁ লং ভিডিঅ' এটা আপোনালোকৰ মাজলৈ দিওঁ। বহুত দিন হ'ল আচলতে লং ভিডিঅ' দিয়াই নাই। যোৱাকালিৰে ভিডিঅ' হয় দিয়া, আজিহে মই আপলোড দিবলৈ ওলাইছোঁ। যোৱাকালি আচলতে কালী পূজা আছিলে। ৰাতিপুৱা গা পা ধুই কৰি সকলোখিনি কাম বন কৰি মেলি আজৰি হৈ গ'লগৈ বাৰু। হৈ পেলাই বোলো নহয় ভিডিঅ' এটা বনাওঁ দিবৰ কাৰণে। বহুত দিন হ'ল আচলতে লং ভিডিঅ' দিবও পৰা নাই। ইউটিউব চেনেলটোতো মোৰ ভিডিঅ' দিব পৰা নাই, এইফালে ফেচবুকতো আচলতে দিবই পৰা নাইকিয়া ভিডিঅ' লং ভিডিঅ'। আজি বোলো নাই লং ভিডিঅ' এটাকে বনাই সকলোৰে মাজত দিওঁ, সকলোৱে নিশ্চয় আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। এইফালে মই সকলো কাম বন কৰি মেলি আজৰি হৈ গা পা ধুই কৰি আজৰি হৈ গ'লোগৈ, ঘৰ দুৱাৰ মচি কৰি। এইফালে প্ৰসাদখিনি তিয়াই ল'লোঁ, এইফালে কল, তাৰপিছত এইফালে কিবা কিবি মিঠাই আনি থোৱা হৈছে বাৰু, পিছতকৈ এইফালে নাৰিকল 3টা কাটি লওঁ মই ফাৰ্ষ্টত। এইফালে নাৰিকলখিনি ৰুকি কৰি আজৰি কৰি ল'লোগৈ বাৰু মই। তাৰপিছতে থপনালৈ সকলোখিনি বস্তু ধুনীয়াকৈ আনি জেগাই জেগাই থৈ মেলি লৈছোঁ আৰু লাহেকৈ। এইফালে মই প্ৰসাদ চসাদ ধুনীয়াকৈ ঠিক কৰি লৈ পেলাই তাৰপিছত আহি গ'লোঁ গোঁসাই ঘৰলৈ আচলতে চাকি জ্বলাবৰ কাৰণে। সন্ধিয়া সময় হৈ গ'লগৈ। গা পা ধুই কৰি আকৌ এবাৰ ধুনীয়াকৈ আৰু আহি পেলাই চাকি জ্বলালোহি। প্ৰথম চাকিগছ জ্বলাই লৈছোঁ বাৰু, কাৰণ প্ৰথম সেই গছ চাকি মই আচলতে সদায় জ্বলাই থাকোঁ, সেইকাৰণে মই সেই গছ চাকি ফাৰ্ষ্টতে জ্বলাইছোঁ। ওপৰত হাজবেণ্ডে জ্বলাই সদায়, তেওঁ কালিমাক খুব আচলতে ভক্তি কৰে, ভাল পায়। তেওঁ চাকিগছ সদায় তেওঁৱে জ্বলায়। সেই চাকিগছ মই কেতিয়াও জ্বলাবলৈ চেষ্টা নকৰোঁ। ওপৰৰ চাকিগছ মই সদায় তলতে জ্বলাওঁ। মোৰ চাকিগছ তলত, তেওঁৰ চাকিগছ সদায় ওপৰতে জ্বলায়। সেইটো কাৰণে আচলতে তেওঁ প্ৰথমতে জ্বলাই কৰি গুচি গ'ল। তেওঁখিনি ভিডিঅ' কৰা নহ'লে, তেওঁ ইমান কি আচলতে ভিডিঅ' কৰি থাকিলে ইমান ভাল নাপায়। তাৰপিছতে মই চাকি তাকি জ্বলাই কৰি লৈ পেলাই মোৰ কামখিনি মই কৰিবলৈ আগবাঢ়ি গৈছোঁ। এইফালে ধূপ চুপ জ্বলাই ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। এইফালে মই সেৱা চেৱা কৰি মেলি লৈ এইফালে এই গছ চাকি তেওঁ জ্বলাই সদায়, ইয়াতে আমি সদায় পূজা কৰোঁ আচলতে তেওঁ। এইফালে ইয়াতে ধুনীয়াকৈ যেনেকৈ আচলতে কৰিব লাগে তেনেকৈ কৰিব নোৱাৰোঁ, তথাপিও যিখিনি মই জানো মই সেইখিনিকে আচলতে কৰিবলৈ বিচাৰোঁ। এইফালে ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি প্ৰসাদখিনি ইয়াতে ধুনীয়াকৈ আগবঢ়াই ল'লোঁ আচলতে মই। এইফালে ভিতৰত আচলতে চাকি তাকি ধুনীয়াকৈ জ্বলাই কৰি প্ৰসাদ কৰি এইফালে আহি গ'লোঁ। দুইটাই ইয়াত চাকি জ্বলাবৰ কাৰণে জেগাখিনি ঠেক হৈছে, বোলো দুইটাই চাকিখিনি ঠিক কৰি লওঁ, কাৰণ অকলে কৰিবলৈ বহুত দিগদাৰ হয়, নহয়নে বাৰু। সেইকাৰণে আচলতে প্ৰতি বছৰ আমি দুইটাই একেলগে লাগোঁ এইবিলাক কামত বাৰু। তেওঁ অকণ মোক সহায় কৰি দিয়েহি। তাৰপিছত এইফালে দুইটাই বোলো চাকিখিনি তেলখিনি ঢালি লওঁ, তাৰপিছতে বোলো মই জ্বলাই যাম, তুমি এগছ এগছকৈ লগাই থৈ আহিব পাৰিবা। তাৰপিছত এইফালে মই চাকিখিনি জ্বলাই গৈছোঁ ধুনীয়াকৈ। তেওঁ এইফালে বাহিৰত চাকিখিনি দিছেগৈ, ক'ত কেনেকৈ দিব লাগিব আচলতে। এইফালে তেওঁ দি আছে বাৰু ধুনীয়াকৈ। এইবাৰ কেনেকুৱা লাগিছে কওকচোন, দেৱালী বুলি কালী পূজা বুলি কওঁতে এনেকুৱা লাগিছে একদম চাকি খুব কম পৰিমাণৰহে জ্বলাইছোঁ। মনেই নাছিলে, তথাপিও যিটো আচলতে নিয়ম কৰিব লাগে যে, সেইকাৰণেহে আচলতে কৰিছোঁ। তাৰপিছত এইফালে চাকি তাকি জ্বলোৱা হৈ গ'ল। চাকিখিনি জ্বলাইছোঁ যদিও কেনেকুৱা লাগিছে, বাহিৰটো উৰুঙা উৰুঙা নিচিনা লাগি আছে। ইমান ঠাণ্ডা এটা পৰিৱেশ নহয়, কি ক'ম, মনটো ভালো লগা নাছিলে। তাৰপিছতে চাকি তাকি ধুনীয়াকৈ জ্বলাই কৰি হৈ গ'লগৈ। এইফালে হাজবেণ্ডে বাৰু জ্বলাই আছে। তাৰপিছত মই ভাবিলোঁ নাই, মই ইয়াতে লাগি থাকিলে এইফালে ভিতৰৰ কামখিনি নহ'বগৈ। এইফালে মই আহি গ'লোঁ প্ৰসাদৰ কাৰণে। এইফালে প্ৰসাদখিনি ধুনীয়াকৈ নিমখ এটা হাতেৰে মোবাইল ধৰিছোঁ, এটা হাতেৰে কাম কৰিবলৈ হৈ আছে। বেটাও নাছিলে আজি মোবাইল ধৰি দিবৰ কাৰণে মোৰ। তাৰপিছত এইফালে প্ৰসাদখিনি ধুনীয়াকৈ বোলো সজাই লওঁ ভগৱানৰ আগত। প্ৰথমতে তেওঁ চৰণত প্ৰসাদকেইটা দি লওঁ, তাৰপিছতে এইফালে যিখিনি পাৰিছোঁ সেইখিনিকে আচলতে দিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে প্ৰসাদৰ পাতখন ধুনীয়াকৈ কৰি ল'লোঁ, তেওঁৰ চৰণত দি ল'লোঁ মই বাৰু প্ৰথমতেই। তাৰপিছত দি পেলাই বাকীখিনি চাওকচোন, এবাৰ মই আকৌ দেখুৱাবলৈ দিছোঁ। ধূপৰ বাঁহখিনি কিমান ধুনীয়াকৈ জেগা ঠেক, তথাপিও মানুহজনে পেলাই দিবলৈ নিবিচাৰে। ধূপৰ বাঁহখিনি তেওঁ বোলে পেলাই দিলে বেয়া লাগে হেনো। তাৰপিছত এইফালে মিঠাই চিঠাই এনেকৈ অকণমান আনি পেলাই প্ৰসাদকেইটা দিলোঁ বাৰু আজি। তাৰপিছত অকণমান বোলো ভিডিঅ' কৰি ৰাখি থওঁ। তাৰপিছত অকণকৈ ভিডিঅ' কৰিলোঁ। তাৰপিছতে ওচৰৰ এটাই ঘৰতে বোলো অকণ প্ৰসাদ দিম, আকৌ ঘৰৰখিনিকো প্ৰসাদ দিবৰ কাৰণে মই ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ বাৰু। তাৰপিছতে গোটেইখিনি দি কৰি আজৰি হোৱাৰ পিছত মই প্ৰসাদ চসাদ দি কৰি লৈ তাৰপিছতে নিজেও বোলো প্ৰসাদকেইটা খাই লওঁ। খাই কৰি আজৰি হওঁ।
এইফালে চাকি তাকি জ্বলাই কৰি আহিবলৈ তাৰপিছতে ভিতৰ সোমালোঁ, প্ৰসাদ চৰসাদ দি কৰি বাৰু আজৰি হৈ গ'ল। তাৰপিছত কাপোৰ কানি সলাই লৈ পেলাই মানে কি ৰুমতে বহি আছোঁ, ইমান বেয়া লাগি আছে মনটো নহয়, একেবাৰে ভাল লগা নাই আজি। মানে কিবা উৰুঙা নিচিনা লাগিছে, মানে কি ক'ম আৰু, মানে ক'বলৈ কোনো ভাষাই নাইকিয়া হৈ গৈছে আৰু। তেনেকৈ চাকি তাকি জ্বলাই কৰি আহিলোঁ। আহি পেলাই ইয়াৰ ৰুমৰ ভিতৰতে সোমাই মই বোলো নাই ভিডিঅ' অকণমান কৰি থৈ দিওঁ। তাৰপিছত ভিডিঅ' কৰি আছোঁ, মানে মনটো বেয়াও লাগি আছে অকণমান। কিবা কালী পূজা বুলি ক'লে কেনেকুৱা মানুহে ফূৰ্তি কৰে নহয়নে বাৰু। এইবাৰ যে সেই ফূৰ্তিটো একেবাৰে নাইকিয়া হৈ গ'ল। মানে ইমান এটা বেয়া দিন আহিলে নহয়নে বাৰু, একো মানে ভাবিব নোৱাৰা মানে কথা এটা হৈ গ'ল আচলতে। খুব বেয়াও লাগিছে বাৰু, কিনো কৰিম বাৰু হয়নে, উপায় নাই। বেটাইও এবাৰ মানে এনেকৈ বম চম বুলি ক'লে ইমান ভাল পায় নহয় ল'ৰাটোৱে। এইবাৰ যে সিও মানে একদম বমৰ মানে একোৱেই ধান্দাই নকৰিলে। যোৱাকালিলৈকে সুধিছোঁ লাগিব নেকি তোমাক বম আনি দিবলৈ, সি কৈছে নালাগে দিয়া আমাৰ জুবিন দাৰ তেনেকুৱা হোৱা কাৰণে আচলতে বম চম নুফুটাও এইবাৰ আৰু দিয়া। তাৰপিছত এয়া চব যোৱা বছৰে আনি থোৱা বম আছিলে দেই, সেইখিনি যোৱা বছৰ মানে বহুত বম অনা হৈছিলে। তাৰ এইখিনি মানে ফুটাই তাৰ আমনি লাগি গৈছিল, আমনিৰ লগতে এইখিনি থৈ দিলোঁ আচলতে। তাৰপিছতে এতিয়া বোলো যোৱাকালিয়ে মই উলিয়াইছিলোঁ বমখিনি, মই বোলো এইখিনিকে তুমি ফুটাবা নহ'বা, মই হেৰি কৰি দিম দিয়া, অকণমান ৰ'দত দিব লাগিব কাৰণ যোৱা বছৰে আনি থোৱা আছিলে। তাৰপিছতে সি ক'লে নালাগে দিয়া মই এবাৰ একোৱেই নুফুটাওঁ বুলি কৈছোঁ নহয়, নুফুটাওঁ একো, এবাৰ জুবিন দাৰ কাৰণে একো নুফুটাওঁ দিয়া আমি। তাৰপিছতে সেইখিনি তেনেকৈয়ে আচলতে থৈ দিয়া হ'লগৈ মই। চাওকচোন ইমান সৰু তথাপিও সি যে বুজি পাইছে। আচলতে সৰু বুলি কওঁতে প্ৰায়খিনি ল'ৰা ছোৱালী এইবাৰ মোৰটোৱে যেনেকৈ বুজি পাইছে, মই ভাবিছোঁ বাকীখিনিও চাগে তেনেকেই নিশ্চয় বুজি পাইছে বুলিয়ে ভাবিছোঁ মই। ইমান সৰু ল'ৰা ছোৱালীৰ মনতো যেন জুবিন দাৰ প্ৰতি ইমান ভাল পোৱা, ইমান হেৰি নহয়নে বাৰু সোমাই গৈছে। খুব ভাল লাগিছে আচলতে। মই তাৰ উৎসাহখিনি দেখি মই সঁচাকৈ বহুত ভাল পাইছোঁ। মই কৈছোঁ তুমি সঁচাকৈ বহুত বুজি পোৱা হ'লা দেই। মানে মই তাক ক'বলৈ বাধ্য হৈছোঁ, মানে এনেইতো এইটো বয়সত হয়নে বস্তু লাগে বুলি কৈ কিমান চিঞৰ বাখৰ কিমান কি কৰি থাকে নহয়, তাৰ কিন্তু সেইটো একেবাৰে নাই। মানে ক'ব পাৰিছোঁ মই তাৰ নাই বুলিয়ে বাৰু। তাৰপিছত এয়া বাহিৰৰ অকণ পৰিৱেশটো একে নিমাও মানে গাঁওখনত ক'তো একোৱেই নাইকিয়া। তাৰপিছত অকণমান বাহিৰৰ পৰিৱেশটো দেখালোঁ মই, ভিতৰৰ পৰাই দেখুৱাইছোঁ বাৰু। এয়া চাকি গছ জ্বলি আছিলে, ঠিক 12টা চাৰে 12টামান বাজি গৈছিলে। মই তেতিয়া বাহিৰলৈ ওলাই গৈ চাইছোঁগৈ যে চাকি গছ জ্বলি আছেনে নাই। চাকি গছ বাৰু জ্বলিয়ে আছিলে ধুনীয়াকৈ। তাৰপিছত এয়া পিছদিনা ৰাতিপুৱাহে ভিডিঅ' খোৱাখিনি নেদেখালোঁ। ৰাতিপুৱা পিছদিনাখন এয়া বুট ভাজিছিলোঁ, এইফালে বন এটা ল'লোঁ, গাখীৰ চাহ একাপ ধুনীয়াকৈ বনাই ল'লোঁ, বোলো তেনেকৈ চাহ একাপ খাওঁ বুলি ভাবিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব। বহুত দিন দিবও পৰা নাই, ফেচবুকতে হওক বা ইউটিউবতে হওক। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিব। লগতে ৰাতিপুৱা চাহ কাপো লৈ লৈছোঁ খাবৰ কাৰণে। কোনে কোনে চাহ খালে বাৰু সেইটোও জনাব দেই। আচলতে মনটো একেবাৰে ভাল নহয়। তাৰপিছতে দুপৰীয়া থালিখনো বৰ ৰেডি কৰি ল'লোঁ, একদম চিম্পুলকৈ বনাইছিলোঁ আচলতে। আৰু মোৰ ভিডিঅ'বিলাক আচলতে ফেচবুক হওক বা ইউটিউবতে সকলোৱে চাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল। দুপৰীয়া এফালে বনালোঁ, পাপৰ ভাজিলোঁ, এফালে ডিম এটা আমলেট কৰিলোঁ, জিকা আলু এনেকৈ হেৰি দি পেলাই ভাজিলোঁ। তাৰপিছত এইফালে দালিত কোমোৰা দি পেলাই বনাইছিলোঁ আচলতে। এনেকৈ আজিলৈ